এবার ভালোই এই বছর, যোৱাবাৰ 30টা বনাইছোঁ, এবছৰ 6-7টা বেছি আছে। তো হায়েষ্ট দুটা আছে 70,000 75,000 আৰু এনে 25,000 20,000 30,000 দু এটা আছে, ডিজাইন বুজি পইচা যিমান। এইটো আছে টাংলা যাব দুটা দামী প্ৰতিমা, 80,000 70,000। এইটো অজন্তা। এইবছৰ হৈ গ'লেহে গম পাম। ভালেই চলি আছে এতিয়া। হয় যাওঁ, এইটো হিচাপ কৰি লাষ্টত খৰচো আছে, বছৰত বস্তুৰ দামবিলাক বাঢ়ি গৈছে নহয়, এইবছৰ বহুত বাঢ়ি গৈছে দাম। এইটো খেৰৰ দাম বাঢ়িছে, বাঁহৰ দাম বাঢ়িছে, কাঠৰ দাম বাঢ়িছে, গজালবিলাক আনো এইবিলাকৰ দাম বাঢ়িছে, চব বস্তুৰে হাজিৰা কামলা এইবিলাকৰ দাম বাঢ়িছে। কাৰিকৰ আনো, কাৰিকৰৰ দাম পইচা বেছি দিব লাগে। নাই চৰকাৰৰ পৰা একো নাই, যোৱাবাৰো কৈ গৈছে, তাৰ আগৰ বছৰো কৈ গৈছে, কোনো হেল্প পোৱা নাই। লকডাউনতো হেল্প পোৱা নাই। নাই বেংকৰ পৰা কোনো সহায় নাপাওঁ। ইয়াত আপোনালোকৰ কিমান হেৰি আছে, লেবাৰ আছে, কাম কৰা মানুহ আছে? 8-9জন আছোঁ। কিমান দিন ধৰি চলি আছে কামখিনি? কামটো বৈশাখ জ্যৈষ্ঠ মাসৰ পৰা চলি আছে, দিনে ৰাতি চলি আছে। ৰাতি 12টালৈকে। আপোনাৰ এইবাৰ যিটো বস্তুৰ দাম বাঢ়িছে, সেই হিচাপত আপোনালোকৰ মূৰ্তিৰ দাম বাঢ়িছে? মূৰ্তিৰ দাম অলপ বঢ়াই দিছোঁ এবছৰ। এইবিলাক ক'ত ক'ত যাব বাহিৰত? এইটো টাংলা, কালাইগাঁও, ভকতপাৰা, মঙলদৈ, দলগাঁও। দুৰ্গা পূজা আৰু তোমাৰ 23 দিন বাকী আছে আৰু। কেনেকুৱা কাম চলিছে? কামটো পূৰা চলি আছে, খাৱা দাৱা কম আৰু পূৰা গোটেই কাম কৰি আছোঁ ৰাতিলৈকে। এতিয়ালৈকে কিমান বনাইছে আপোনালোকে? 14টামান বনাইছোঁ। এইবিলাক কি বাহিৰত যায় নেকি? বাহিৰত যাব, আমাৰ 3টা যাব আৰু গোটেইকেইটা খাৰবিত থাকিব। খাৰবিটিয়াত সেই তোমাৰ হাই ছেকেণ্ডেৰীৰ ওচৰত। বাহিৰত যাব চিপাঝাৰ এটা, আৰু টাংলি চাৰিআলি যাব এটা, আৰু ধুলা যাব এটা। প্ৰতিমাৰ দাম উঠিছে 35,000 25,000 22,000 20,000। হায়েষ্ট আমাৰ দোকানত এটাই আছে 70,000 টকা। এইবাৰ নতুন কিবা থিম বনাইছে নেকি? নতুন থিমটো বনোৱা নাই, কিন্তু এটা বনাইছোঁ অজন্তা মূৰ্তি। সেইটো তোমাৰ এই চিগ্ৰুপল্লি যাব। এইটো নতুন? নতুন। আপোনালোকৰ কিমান চাইজৰ পৰা কিমানলৈকে আছে ডাঙৰ? ডাঙৰ তোমাৰ 7 ফুট 8 ফুট 9 ফুট। সৰু মূৰ্তি বনোৱা নাই। এইবাৰ কিমান পূজা হ'ব? পূজা হ'ব 50টা 60টামান হ'ব। আপোনালোকৰ দাম কেনেকুৱা এইবিলাক? কমৰ পৰা একবাৰে বেছিলৈকে কিমান দাম? দাম তোমাৰ 20,000 আছে, 25,000 আছে, 35,000 আছে, 22,000। মূৰ্তিবিলাক দেখি দাম। ওপৰত কিমানলৈকে আছে? ওপৰত এটাই আছে 70,000 টকা। বাহিৰত যাব? বাহিৰত যাব এইটো।